ম্যাগনেটিক এটো এক প্ৰকাৰৰ ম্যাগনেটিক ফিল্ড বস্তুটো টানি এনে যাব মজা বহুত আছে দেই কাৰ কি খুন্তা লাগে কিন্তু মজাটো আপুনি নমস্কাৰ বন্ধুসকল আজি আমি আকৌ আন এটা ভিডিঅ'ত উপস্থিত হ'লোহি আমাৰ সৈতে ডেকাদা আৰু বৰুৱাদা আছে আজি আমাৰ বৰুৱাদাক বৰ গাভৰু যেন লগা হৈছে সেইটো আমি পাছত নকওঁ তো হয় পূজাৰ বাবে বৰুৱাদা তাৰমানে পূজাৰ বাবে অলপ তাৰমানে পূজা বুলি বুজে মই মোৰ পূজা বুলি মানুহজনী বিউটি পাৰ্লাৰ গ'ল দেই তই বিউটি পাৰ্লাৰ বাই ওৱান গেট ওৱান ফ্ৰী আছিলে তাইৰ লগতে আকৌ মোকো লৈ গ'ল আৰু অকণমান মানে জিমিক জামাক হৈ আহিছোঁ দিয়কচোন দেই আপোনাক মই কৈছোঁ আজি অলপ হ'লেও গাভৰু লগা হৈছে অলপ গাভৰু লাগিছে ন এটা বস্তু চাফা হ'ল এটা বস্তু নহ'ল দাঁতকেইটা কিহৰ কাৰণে দাঁতকেইটা চাওক দাঁতকেইটাতো লেতেৰা লাগিবই ন হয় নাই সেইটো মোৰ পৰিচয় মানে মই যদি ৰাস্তাত কেতিয়াবা হেৰাই যাওঁ মোৰ মানুহজনকে দাঁত লেতেৰা মানুহজন দেখিলে মোক কৈ দিব সেইজন মোৰ হাজবেণ্ড এইটোৱে কথা দেই তো ঠিক আছে আজি আমি টপিকটো দুৰ্গা পূজাৰ ওপৰত বৰুৱাদা আমি আজি আলোচনা কৰিম এতিয়া যিহেতু নতুন কাপোৰ লৈ আছে চবে দুৰ্গা পূজাৰ বাবে চব বজাৰত যাব নোৱাৰে বৰুৱাদা গম পাইছে নাই মানুহ ইমান হেঁচা ঠেলা মানে আপুনি ইফালে থিয়া দিলে সিফালে কেনে যায় পায় গমেই নাপায় মাজৰ ৰেল লাইনে আছে নে ট্ৰাকে আছে ফেঞ্চি বজাৰ যদি যায় দেই ফেঞ্চি বজাৰ আপুনি গৈ থিয় হৈ দিলে হ'ল আপোনাৰ বাহ্যিক শক্তি আপোনাৰ আগুৱাই লৈ যাই থাকিব মানে ম্যাগনেটিক এইটো এক প্ৰকাৰৰ ম্যাগনেটিক ফিল্ড বস্তুটো টানি এনে যাব মজা বহুত আছে দেই কাৰ কি খুন্তা লাগে কিন্তু মজাটো আপুনি क्या बात ये बात है এইটো একেতে বুজি নাপায় একেতে এই বোৱাৰী লাভাটো এই বৰ্মনৰ বোৱাৰীকে চিনি পায় দেই কিন্তু মানুহটো মানিব লাগিব দেই মানুহ বৰ্মনৰ বোৱাৰী বেলেগ নাচায় দেই কিন্তু মানুহ মানে একদম একান্তমত বোৱাৰী প্ৰেমিক লয়েল বোৱাৰী প্ৰেমিক দেই তো আজি এতিয়া আমি দুৰ্গা পূজাৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছোঁ দুৰ্গা পূজা যিহেতু এতিয়া চবতকৈ দুৰ্গা পূজা এটা বস্তু চবতকৈ বেছি ফেমাছ হয় চাব যোনটো অঞ্চলত দুৰ্গা পূজা পাতে সেইটো অঞ্চলত যে চান্দা উঠায় গম পাইছে নহয় সেইটোৰ ওপৰত এটা মানে সৰু ব্যাখ্যা আপোনাৰ পৰা জানিব বিচাৰিম চান্দাটোতো বিজনেছ দেই এইটো বিজনেছ মানে বিজনেছ কিছুমান পূজা আকৌ বিজনেছ কৰে দেই এইটো মানুহে যিটো পূজা যিকোনো পূজা পাতে দেই পূজা একচুৱেলি মানুহৰ দান বৰঙণি এটা খোজে চান্দা যদি খোজে যে আপুনি পূজাৰ নামত কি দিব সেইটো আছিল আগৰ প্ৰথা আজিকালি প্ৰথা আপুনি দাবী আজি আপোনাৰ বিজনেছ যদি আপুনি ডাঙৰ বিজনেছ আপুনি 10,000 টকা দিব লাগিব আপোনাৰ যদি সৰু বিজনেছ আপুনি 5,000 টকা দিব লাগিব আপুনি যদি নৰ্মেল দোকানী মিনিমাম 500 টকা আপোনাৰ বিক্ৰী যিয়ে নহওক 500 টকা নাই 500 টকা তলত নাই কিমান মানুহ বিক্ৰী বাৰ্তা নাই কিন্তু সিহঁতক 500 টকা দিবই লাগিব কিন্তু সেইবিলাক টকাৰ আপুনি আধা আধি খাই দিয়ে আপুনি পূজা চান্দা উঠিব যায় কাৰণে আপুনি হোটেলত চাহ তাহ পৰা খাই আহিব দেই এটা কথা চাব পূজাত প্ৰায় এখন পূজা যেতিয়া পাতে তেতিয়া কমিটিখনৰ প্ৰায় সেই অঞ্চলটোৰ বহুত ঘৰে বহুত বস্তু ডনেট দিয়ে আৰু মানে মানে সেই যেনে ধৰক মই মূৰ্তি দিলোঁ কোনোবাই ধৰক সেই পেণ্ডেল দিলে মানে প্ৰায় এটা সৰুকৈ ডাঙৰ বস্তু লাগি ডনেশ্যনত আহি যায় কিন্তু পইচা সিহঁতে কৰে কি তেওঁলোকে এইটো চাওক এইটো বহুত কথা আছে দেই পইচাটো কৰে মানে কি পইচা এইটো মানে বিজনেছটো মানে এইটো ইনভেষ্টমেণ্ট কৰে মানুহবোৰে যিয়ে মানুহবোৰে খোজকাঢ়ি গৈ চান্দা খুজিব সেইটো নিজকে ইনভেষ্ট কৰে তাতে যেনে পইচা ইনকামৰ কাৰণে সময় ইনভেষ্ট কৰি পইচা ইনকাম কৰিছে সেইবিলাক পইচা ঘৰত লৈ যায় বিয়াৰ পিছত বিয়াৰ যদি নহয় পূজাৰ পিছত 6 মাহ পিছত দেখিব তাতে কমিটি মানুহৰে ল'ৰাই বুলেট এখন কিনিছে পুত্ৰই দেখিব বুলেট এখন কিনিছে কাৰণ বাপেকৰ বুলেট লোৱাৰ বয়স নাই अरे बाप रे ये तो धोती खोल रहा है বুজিলে আপুনি লক্ষ্য কৰিব আছে আমাৰ ইয়াতেও আছে সেনেকুৱা আছে দেই তো সেইকাৰণে কৈছোঁ এইবিলাক আমি বেছি গভীৰৰ ফালে নাযাওঁ নহ'লে বা বহুত বিপদজনক কথাটো হ'ব তো আৰু এইটো বাৰু টপিকটো ইয়াতে ৰাখোঁ নহ'লে এইটো বহুত আক্ৰমিক টপিক এটা আক্ৰমণ বুলি নহয় দেই মই কথা এটা কওঁ দেই আমাৰ সেই পূজা সমিতি যি পূজা সমিতি মই হাতযোৰ কৰি অনুৰোধ জনাইছোঁ আপোনাৰ চান্দা উঠাই সেই আপোনাৰ দাবী কৰিব নাযাব দেই ঘৰৰ মানুহে বা দোকানৰ মানুহে যি টকা দিয়ে 50 টকা দিয়ে দিয়ক আপুনি দাবী নকৰিব কাৰণ চবেই দিবই খোজে দেই ভগৱানৰ নামত চবেই পইচা দিব খোজে কাৰোবাৰ সমৰ্থন নাই দিছে 50 টকা দিছে কিন্তু আপোনালোকে কি কৰে নাই 500 টকা দিব লাগিব দোকানী মানুহ আমি চান্দা ফিক্স কৰিছোঁ দোকানী মানুহৰ 500 টকাকৈ আৰু দোকানীজনে বিক্ৰী আছে নে নাই চাব লাগে হয় নাই এইটো ফিক্স কৰি দিয়ে এইটো বেয়া বস্তু হয় নাই আপোনাৰ ঘৰত যদি পকী ঘৰ আপুনি 500 টকা তলৰ চান্দা আপোনাৰ নলয় এইটো একদম মানে তেওঁলোকৰ দাবী আপোনাৰ সেইটোত মানে দালালি কৰিছে চুৰ কৰিছে ধৰিব পৰা নাই তাৰমানে চাওক এইটো একচুৱেলি পূজাৰ নামত নহয় এইটো পকেট গৰম মানে এটা বিজনেছ আপুনি চাওক আমি 7জন মানুহ গৈছোঁতো 7জনত আমি 7জনৰ অংশ মিলিব লাগিব 7জনত আমি ঘৰত যদি 1,000 টকাকৈ লৈ যাব পাৰোঁ কাৰণ তাৰ লগতো চান্দা কমিটি কৰিব লাগিব মানে এইটো নিজৰো পইচা থাকিব চৰকাৰী বিজনেছতো থাকিব
মানে সেইখিনি কেলকুলেশ্যন কৰি চান্দা হিচাপ কৰে আপোনাৰ পকী ঘৰটো আপুনি 500 টকা দিব লাগিব তেখেতসকলৰ ল'ৰা দুটাই চাকৰি কৰেতো 500 টকাটো দিবই লাগিব আপোনালোকে কম্পালচৰি দিবই লাগিব এনেকুৱা আপোনাৰ এইটো বেয়া তো ৰাইজ কি ক'ম আপোনালোকে ৰাইজ ক'বলৈ আজি বেয়া লাগি গ'ল বৰ যোনটো কথা ক'লে তো আমাৰ বন্ধুসকল আপোনালোকেও যাতে এই ভুক্তভোগী যদি হৈছে এটা কমেণ্ট কৰি জনাওক কোনে কোনে এনেধৰণৰ ভুক্তভোগী হৈছে তো আমাৰ পূজা দুৰ্গা পূজা আন এতিয়া আৰু এটা কুৱেশ্যন আজিকালি পূজা প্ৰায় মানে চবতে চাব মানে ল'ৰাবোৰ যেনেকুৱা মেকআপ কৰি যায় সেই ৰঙা পেণ্ট সেই ক'লা বগা চাৰ্ট মানে কম্বিনেশ্যনটো সেনে মিলি নাই সেই উল্টা যে কম্বিনেশ্যনটো পূজাত টাইম পিন্ধে কেলে তাৰমানে এইটো আমি এতিয়া বয়স হ'লোঁ দেই এতিয়া সেইটো ডেকা দাইহে ভালকৈ জানিব ডেকা দা আপোনাৰ পৰা জানিব বিচাৰিম কি কাপোৰৰ বিষয়ে কাপোৰ বগা চাৰ্ট এই এইটো মানুহৰ চইচ আমি কি ক'ম এতিয়া ডেকা দাক এইটোত ভাল লগা নাই জণ্ডিছ যেন লাগিছে ডেকা দাইতো মানা নকৰে এইটো মই পিন্ধিমেই হালধীয়া কালাৰটো আপুনি মানি লওক এইটো আপোনাৰ তাতে ভাল নালাগে এইটো এক্সাম্পল এটাই আছে আৰু পূজাত ইমান পিন্ধা কাৰণটো হ'ল এইটোৱে যে পূজা মানে কি কওকচোন পূজা মানে কি আচলতে মানুহ আজিকালি পূজা চাব যায় কিন্তু আগতে পূজা কৰিব গৈছিল হয় নহয় মানে চাওক আমাৰ দিনত দেই পূজা মানুহে কৰিব গৈছিলে আজি যি চাম দেখিছোঁ পূজা সদায় সন্ধিয়া ওলায় আমাৰ দিনত আছিলে কি আমাৰ মানে মাসকলে বা আপোনাৰ আমাৰ জীয়ৰীসকলে বা আমাৰ ৱাইফজনীয়ে হয় দুপৰীয়া যায় সেৱা চেৱা কৰিব যায় তো শেষ দুপৰীয়া কিন্তু আজিকালি পূজাটো ৰাতি হয় আজিকালি পূজা কম ডিস্কো বেছি কথাটো কম দেই আপুনি পূজা গুৱাহাটীত পূজা বুলি ক'লে দেই গুৱাহাটীত সেইটো চলিছে দেই গুৱাহাটীত পূজা বুলি ক'লে লাইটেৰে কিবা কিবি মণ্ডপখন বনাব বোলে এইবাৰ কিবা যোৱাবাৰ কৰোণা ভেকচিনে ওলাই দিছিলে কোনোবাই এইবাৰ চন্দ্ৰয়ান 3 ওলাইছে তো পূজাটো পূজা থকা নাই পূজাটো আপোনাৰ এটা মানে কম্পিটিশ্যন হৈ গৈছে কোনে কিমান ডাঙৰ ষ্টেজ আৰু এতিয়াতো সেইটো এখন খেলা হৈ গ'ল কম্পিটিশ্যন হয় কাৰ ষ্টেজ কিমান ভাল হয় তাৰ ফলত কি হৈছে নে সৰু সৰু পূজা সমিতিবিলাকৰ দিগদাৰ হৈছে তেখেতসকলে বেলেগত কম্পেয়াৰ কৰিবৰ কাৰণে চান্দাটো বাধ্য মানে যিটো আমি যে ক'লো চান্দা যে আমি জোৰ কৰি কৰিব লগা হৈছে এইবিলাক চব মিডিয়া ছ'চিয়েল মানে মিডিয়াবিলাকৰ কাৰণে হৈছে কিন্তু আপোনাৰ নিউজ চেনেলবিলাকৰ কাৰণে হৈছে সিহঁতে অনুষ্ঠান এটা পাতিব তাৰ ফলত বোলে মণ্ডপত ডাঙৰকৈ বনাব লাগে সেইটো মানে পূজাখন ধ্বংস হৈ গৈছে এটা সময়ত পূজা কম মানে এটা সময়ত পূজা আমাৰ দুৰ্গা মাকো কিছুমান মডেলিং কৰি মানে শ্বৰ্ট ড্ৰেছ পিন্ধিব মানে দেখা পাম চাগে পিছলৈকে এনেকুৱা এইবাৰ পৰিস্থিতি হ'ব মই ভাবিছোঁ এইবাৰ হ'ব লাহেকৈ পূজাত আগতে আৰু এটা কথা যেনে ধৰক আজিকালি দুৰ্গা পূজাত নতুন প্ৰজন্মবিলাক ছোৱালীবিলাক পূজাটো চাব নাযায় পূজা কৰিবও নাযায় তাহাৰ এটাই লক্ষ্য আজি ৰাতি মাল ক'ত খাম পূজা বুলি ক'লে দেই আপোনাৰ চাব যি চাম গধূলি হৈছে গধূলি হ'লে অকণ সন্ধিয়াকৈ ল'ৰাবিলাক ওলাই আহে যে আজি আমি পাণ্ডুত পূজা চাব যাম বোলে তই কোৱাৰ্টাৰ এটা ল'বি দেই মই বোলে আৰ্লেছত ব্লেক এটা ফুল লৈ থৈ দিছোঁ মানে সিহঁতৰ পূজাৰ বেলেগ প্লেনিং নাই অকল মালটো বাকী খাব লাগে সেইটোৱে প্লেনিং মানে পূজা চাব যায় খাব বেছি যায় দেই আৰু চাওক মই খোৱাটো এটা বেয়া বস্তু নহয় ছোৱালী চাব যাওক দেই ছোৱালীও ধুনীয়া ধুনীয়া ওলাই হয় নাই ছোৱালী চাব যাওক কিন্তু নাই খাব যায় মদ খাব যায় দেই আজিকালি ৰে'ললাইন চেলাইন দেখিব আপুনি ধুনীয়া মানুহ মদ খোৱাতে ব্যস্ত মদটো খাই কিনে গাড়ী যেনেকৈ চলাব শ্মশানত যাই পাই চলিব চাওক এতিয়া ট্ৰেণ্ডিং মানে দুৰ্গা পূজা যদি এক্সিডেণ্ট নহয় দুৰ্গা পূজাই নহয় আৰু বিহু আৰু দুৰ্গা পূজা দুটাই মই এটা কথা কওঁ চাম ৰাইজে বেয়া পাব পাৰে কিন্তু কথাটো সঁচা দেই কথাটো সঁচা একদম প্ৰেক্টিকেল কথা এতিয়া নৱপ্ৰজন্মবোৰ প্ৰায় চেঞ্জ হ'ব লাগে যেনে মদ খাওক কিন্তু লিমিট ৰাখি খালি একো প্ৰব্লেম নাই তাৰপিছত আপুনি কি কয় গুটকা খাওক লুকাই কেতিয়াও খাই লাভ নাই অপেনলি খাওক গুটকা মদ এইবোৰ বস্তু লুকাই খোৱা বস্তু নহয়তো আপুনি পাৰে যে আপুনি লগত মা দেউতাকো লৈ লওক গুটকাত যেনে গুটকাটোৱে ধৰি লওক গুটকাটো আপুনি মানে নাই গুটকাটো যেনেকৈ লুকাই খোৱা বস্তু নহয় গুটকাটো বাৰু মদটো লুকাই খোৱা বস্তু নহয় দেই সদায় চোৰাংচোৱাত সদায় বস্তু বিক্ৰী বেছি যায় যিটো গাৰ্লফ্ৰেণ্ড আপোনাৰ মানে মানুহে গম নোপোৱাকৈ থাকে সেইটো আকৌ বেছি ছাৰ্ভিচিং চলে কিন্তু বিয়াৰ যদি ছাৰ্ভিচিং কম চলে কাৰণ সেইটো মানে যেতিয়া প্ৰচাৰ হৈ যায় যে এইটো ছোৱালীক বিয়া পাতিছে আৰু সেইটো ভালে সেইকাৰণে আপোনাক কৈছোঁ মদটো আপুনি যদি লুকা চুৰ কৰি খায় বোলে কালিলৈকে খাব নাপাব বাৰু চ' মই আজি এটা বেছি চান্স পাওঁতে আৰু এটা বেছিকৈ খাই দিওঁ সেইটো খোৱা যায় কিন্তু আপুনি যেতিয়া নৰ্মেলি যেতিয়া আপুনি ঘৰৰ লগত খায় বা ঘৰৰ মানুহ জানে জাষ্ট সৰু লাইটকৈ পেক এটা খালে তেতিয়া নৰ্মেলি চলে ঠিক আছে কিন্তু মনে খালে সদায় বেছিকৈ যায় নিশ্চয় আৰু ৰাতি গুটকা বোলা বস্তু আৰু এটা বেছি বেয়া ৰাতি যেতিয়া শুই থকাৰ সময়ত খায় সেইটো বেছি এফেক্টিভ হয় গুটকা বোলা বস্তুটো আপুনি ৰাতি খোৱাৰ সময়ত দিনৰ ভাগত যি খালে সদায় ৰাতি খোৱাৰ আগত ব্ৰাছ চাছ কৰি শুব লাগে
ৰাতি আকৌ বেলেগ খোৱা বস্তু থাকেতো গুটকাই নহয় জীৱনটোত মই সেইটো ভাবোঁ হয় নিশ্চয় তো দুৰ্গা পূজাত আৰু এটাই কুৱেশ্যন দুৰ্গা পূজাৰ ফালৰ পৰা আপুনি এবাৰ দুৰ্গা পূজা যাব নাই এতিয়া চাওক মইতো এইবাৰ দুৰ্গা পূজা চাব যাব লাগিব দেই যদিহে মানুহজনী বেলেগ একো প্ৰব্লেমটো নহয় মানে মোৰ প্ৰায়ে এনেকুৱা হয় মানে মাহৰ সেই তাৰিখটো মানে পৰি যায় পূজাৰ মাজত তো এতিয়া সেইবিলাক নপৰিলে ভাল আছিলে পূজা চাব যাম বুলি ভাবিছোঁ তাইও সাজি কাচি ওলাইছে দেই মই সেই পাৰ্লাৰৰ পৰা ফিনফিনে হৈ আহিছোঁতো তো এতিয়া এটা কাম কৰিব নহ'লে ৰঙৰ কাপোৰ এখন লৈ ল'ব আৰু ঢাকন দি গ'লে হ'ল ঢাকন দি যাবতো পাৰি দেই আজিকালি ঢেৰ কিবা কাপোৰৰ দিন নাই দেই আজিকালি জাগ্ৰত হৈছে মানুহবিলাক তো কাপোৰ দিন নাই আজিকালি তো এতিয়া পূজা চাব যাব লাগিব এতিয়া যিসকলে মোক পূজা চাব মোৰ লগত মোক লগ কৰিব খোজে এবাৰ আহিব পাণ্ডু ফালে পাণ্ডু এবাৰ পূজা চাব যাম বুলি ভাবিছোঁ দেই পাণ্ডুলৈ পাণ্ডু আৰু ডেকাৰে কি কৰে বা মই যাম মইতো এইবিলাকৰ বোৱাৰীক লৈ যাম। এইবিলাক মই কৈছোঁ দেই এইবিলাক বিয়া হোৱা নাইতো এইবিলাকৰ পূজা সেই অয় ৰুমত দেখিবলৈ পাব মই সঁচা কথা কওঁ ধূনা লৈ যাবনে বাৰু ধূপ লৈ যাম লগতে ধূপৰ বাকলটো লৈ যাম লাগে এইটো মই চিধা কথা কওঁ দেই মোৰ মানুহে কথাবিলাক বেয়া পায় কিন্তু আজিকালি সেয়াই প্ৰেক্টিকেল একদম মানে যেতিয়াৰ পৰাই তাৰমানে এতিয়া মই এটা কথা কওঁ অয় যোনটো বনাইছিল তেখেত বহুত ভাল কামৰ কাৰণে বনাইছিল এক প্ৰকাৰৰ যেনে ষ্টে ৰাতি সময়ত আপুনি বিচাৰি পালে কিন্তু কেইটামান কাপলৰ কেনে এই অয় বোলা বস্তুটো বৰবাদ হৈ গৈছে গম পাইছে ষ্টে কৰে ৰাতি ষ্টে কৰে সিহঁতৰ ষ্টেটো বেলেগ ধৰণৰ চাওক মানে এনেকুৱা হৈছে অয়টো ভাল কামৰ নাছিলে সেইটো বেয়া কামত ব্যৱহাৰ কৰা হ'ল মানুহে বুজিলে এতিয়া অয় বুলি ক'লে এটা মানে সামাজিক মাধ্যমত অয় বুলি ক'ব নোৱাৰে মানুহে একদম অপেন বেয়া অপেনলি কোনেও ক'ব নোৱাৰে যে মই আল্টিমেটলি ক'ব গ'লে অয় মানে এটা বেষ্ট চেলাৰ বুলি ক'ব পাৰি আপুনি যদি কয় যে মই অয়ত যাই আছোঁ বেয়া কাষতটো কি বুলি ভাবিব আপুনি নিজে কওকচোন আপুনি যদি বিশ্বাস নকৰে মানুহে আপুনি অয় বুলি ক'লে অকলে যাই গৈছোঁ বুলি ক'লে সেইটো এতিয়া আমি অয়ৰ কথা আৰু বেছি নাপাতোঁ নহ'লে এইটো হয় পূজা আমিও পূজা চাব যাম যিহেতু ভিডিঅ'টো জল্দি শেষ কৰোঁ নহয় পূজা চাব একেলগে তিনিজনে ওলাই যাম পাণ্ডুৰ ফালে যাম ৰাইজ বন্ধুসকল আমি পাণ্ডুৰ ফালে পূজা চাবলৈ যাম ডেকা দা বৰুৱা দা আৰু শৰ্মা দা তো একেলগে যাম আমি তো ভিডিঅ'টো বেছি দীঘল নকৰি আমি ভিডিঅ'টো আমি সমাপ্ত কৰোঁ আপোনাৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ আজিৰ কাৰণে